তাইৰ সকলো কথা ইমান কষ্ট দি আছে যে তই সহ্য কৰিব নোৱাৰা হৈছ। তাইক হেৰুৱাৰ ভয়ত তই একো ক'ব নোৱাৰা হৈছ। তই ভয় কৰি আছ যে তোৰ পৰা যাতে আঁতৰি নাযায়। তই ভয় কৰি আছ যে তাই বেলেগৰ কাষত যাতে নাযায়। তাই তোৰ সকলো ফিলিংছ আৰু সকলো ইমোশ্যনৰ লগত খেলিহে গৈ আছে আৰু তই সম্পৰ্কৰ ওপৰত সম্পৰ্ক বনাইহে গৈ আছ। আৰু এই সম্পৰ্ক যেতিয়া ফাঁচি ৰচি হৈ যাব বিচাৰে তেন্তে এনেকুৱা সম্পৰ্ক ভাঙি দে, একেবাৰে এৰি দে। তই তাইৰ সৰু ডাঙৰ সকলো বস্তুৰ ওপৰত নজৰ ৰাখি আছ। ইয়াৰ বিপৰীতে তাই তোৰ প্ৰেমৰ ওপৰত প্ৰশ্নহে কৰি আছে। তোৰ এটা কথা শুনিব নিবিচাৰে আৰু অন্তৰে তোক ভাল পাব নিবিচাৰে। তই ভাল পাই আছ নে শয়তানক পোহপাল কৰি আছ? সদায় নিজৰ সন্মানক বাদ দি তই তাইৰ ভৰিত ধৰি মাফ খুজি থাক। পাপ তাই কৰে আৰু তই নিজকে পাপী বুলি ভাবি লৈছ। যদি এই সম্বন্ধই নিজৰ লক্ষ্যৰ পৰা বেলেগ ফালে মূৰ লৈ লয়, তেনেকুৱা সম্বন্ধৰ পৰা তই আঁতৰি আহ। এৰি দে তাইক। হয়, তই তাইক ভাল পাৱ বহুত, সেইকাৰণে তই যিকোনো কৰি দিবি তাইৰ কাৰণে। তাইক স্পেচিয়েল ফিল কৰাবলৈ তই নিজকে মাৰি পেলাবি নেকি? কেতিয়ালৈকে তই নিচা ভাল পোৱাত থাকিবি? কেতিয়ালৈকে তাইক পাহৰিবলৈ ভয় কৰিবি? তই সদায় নিজৰ সন্মানক ক্ষতি কৰি তাইক পাব বিচাৰ, কিন্তু তই গমেই নাপাৱ তাইৰ মিছা কাহিনী। এটা কথা মনত ৰাখিবি, তই মানি লওঁ বা নলওঁ, তোৰ মৰম পাবলৈ তাইৰ নাই কোনো অকাত। আৰু তই সুখী হ'ব বিচাৰ তেন্তে কৈ দে তাইক যে তই মোৰ লাইক নহওঁ। এৰি দে এনে দুকাবাজক। সকলো এৰি গুচি আহ, নিজৰ সপোন বাস্তৱ কৰিবলৈ চেষ্টা কৰ। তাই এৰাৰ আগতে এৰি দে তাইক আৰু ধ্যান দে নিজৰ ওপৰত। যিবোৰ সপোন তই পাহৰি গৈছিলি, এতিয়া দেখাই দে গোটেই পৃথিৱীখনত তই কি হৱ আৰু কি আছিলি। যেতিয়া তই কিবা এটা ডাঙৰ কাম কৰি যাবি, বিশ্বাস কৰ তেতিয়া প্ৰেম কৰিবলৈ ছোৱালীৰ অভাৱ নাথাকিব, লগতে জীৱনৰ পাতত নাথাকিব কোনো কাই। তই তেতিয়া নমৰি জীয়াই থাকিবলৈ চেষ্টা কৰিবি আৰু নিজকে কবি ভালেই কৰিছ তই। কৰি দেখাই দিয়ে ডাঙৰ মানুহ হয়, যাতে তোক চাই পস্তাই আৰু যাতে তাই নিজকে কুৱেশ্যন কৰিব পাৰে তোক এৰি কি ডাঙৰ ভুল কৰিলোঁ। তোক চাই এনেকুৱাভাৱে পস্তাই যাতে গোটেই জীৱন কান্দি কান্দি পাৰ কৰিব লগা হয়। তোক মই সঁচা ভাল পাইছিলোঁ, তোৰ কথাতে মই মৰিবও বাধ্য আছিলোঁ। জনা নাছিলোঁ মিছা কথা জন্ম দিয় বুলি, জনা নাছিলোঁ ভৰিত ধৰি কান্দিও তোক শান্তি দিব নোৱাৰিম বুলি। মনত আছেনে সেই কথাবোৰ যেতিয়া কিতাপৰ ভিতৰত আই লাভ ইউ লিখি দিছিলে? মনত আছেনে সেই কথাবোৰ যেতিয়া বাইকত বহি ফুৰিব গৈছিলে? মনত আছেনে সেই কথাবোৰ যেতিয়া মই যোৱাৰ লগে লগে মিচিকে হাঁহি দিছিলে? মনত আছেনে সেই কথাবোৰ যেতিয়া কাৰ দি ফুৰোঁতে মোৰ হাতত ধৰি বহি আছিলে? মনত আছেনে সেই ৰাতিবোৰৰ কথা? মনত আছেনে ফোনত জান জান বুলি মাতিছিল? মনত আছেনে সেই কথাবোৰৰ কথা য'ত তোৰ কাৰণে নিজৰ গুৰুসকলক অপমান কৰিছিলোঁ? মনত আছেনে এটা মোবাইল থকাৰ সৈতেও নিজৰ মোবাইল দি দিছিলোঁ? ক'তনো মনত থাকিব, সেইবোৰ তোৰ কাৰণে ড্ৰামাহে আছিল। কিছুমান কথা সদায় মনত ৰাখিব। জনা নাছিলোঁ মোৰ হৈ যাব ফুলৰ কলি, ভবা নাছিলোঁ তুমি পাহৰিব বুলি। এতিয়া বুজিলোঁ কিছুমান মানুহে সাগৰক পালে নদীক পাহৰিব পাৰে। পুৰণি কিছুমান কথা মনত পৰিলে নিজকে ফটোৱা যেন লাগে, অথচ এই ফটোৱা কথাবোৰে মোক আজিও মানুহ কৰি ৰাখিছে। সময় সলনি হয় আৰু সময়ৰ লগে লগে সলনি হয় কিছুমান সম্পৰ্কৰ সমীকৰণ। আপোনাক অৱহেলা কৰাজন কোনোদিনে আপোনাৰ আপোন নাছিল, তেওঁ মাত্ৰ মিছা অভিনয় কৰিছিল আপোন হোৱাৰহে। আমাৰ জীৱনটো একোখন অভিনয় ৰংমঞ্চ। ইয়াত কোনোবাই অভিনয় কৰে, কোনোবাই অভিনয় সহ্য কৰে আৰু কোনোবাই অভিনয় উপভোগহে কৰে। गलती तेरी नहीं कि तूने मुझे धोखा दिया, गलती मेरी थी जो मैंने तुझे मौका दिया। इसलिए बाहर में जा तू और तेरा प्यार।